Hi friends, welcome back to my channel. আজি হৈছে দশমী আৰু আপোনালোক সকলোকে হ্যাপি বিজয়া আৰু আজি আমি যাম চানমাৰী যেহেতু আজি আমি চাম মাজি যাব দুৰ্গা মাজি যাবগে সেই কাৰণে আমি যাম চাব কাৰণে আৰু আপোনালোককো লৈ যাম সবলক আৰু মই নৱমীৰ ব্লগটো নবনালো মানে মই যোৱাই নাই তললৈ সেই কাৰণে বনোৱা নাই আৰু আজি যাই আছো সেই কাৰণে আপোনালোককো লৈ যাম সবলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আনমাৰী আহি পাই গলো আৰু আমি আহি কেনে দেখা পালো যে মা দুৰ্গাৰ মূৰ্তি লৈ গৈ আছে আৰু আপোনালোককো আৰু দেখুৱাম আৰু ময়ো চাম সবলক আৰু যাও আগলৈ চাওকচোন বাপৰে ইমান মানুহ আহিছে আৰু মোৰ বহুতেই বেয়া লাগি আছে যেহেতু মা দুৰ্গা আজি যাবগে আৰু একো নাই অহা বছৰ আকৌ আহিব ভালে কুশলে আহে যেতে বছর বছর আসতে হবে তোমায় দুর্গা মা দশভুজায় সাজতে হবে তোমায় দুর্গা মা আহি গ'ল আৰু এটা মূৰ্তি বাপৰে কিমান মানুহ আহিছে চাওকচোন চাৰিওফালে মানুহ যোৱা বছৰ আৰু বেছি আহিছিলে এইবাৰ আৰু অকমান কম আহিছে কিন্তু চাওক বেছিভাগৰে মাস্ক পিন্ধা নাই যেহেতু মাস্ক পিন্ধিব লাগে ইয়াতে ৰখি আছো দুৰ্গা মাৰ দৰ্শন কৰিবলৈ ৰখি আছো আৰু কেতিয়া আহিব গমেই নাপাওঁ যেহেতু আমি দেৰিকৈ আহিছো এয়া চাওক আৰু আহিলে আপোনালোকক দেখুৱাম ডান্স চাইছে না একদম নাগিন গানত ডান্স কৰিব ধৰিছে মোৰো একদম নাচো লাগি গৈছে অহা বছৰ যদি ভালে থাকো যাম আৰু অহা বছৰ এতিয়া আমি আহিছো মূৰ্তি বিসৰ্জনত আৰু মই দূৰৰ পৰা ভিডিঅ' কৰি আছো যেহেতু কাষত যাবলৈ নিদিয়ে সেই কাৰণে চাই লওক
এতিয়া আমি কিনি লওঁ জিলাপি যিহেতু পূজাত জিলাপি মেইন আৰু আপোনালোকক দোকানখনো ভালদৰে দেখুৱাই দিলোঁ আৰু ইমান ভিৰ হৈছে চাওকচোন আমাৰ পূজা মণ্ডপ পুৰা খালী হৈছে যিহেতু দুৰ্গা মাক লৈ গৈছে বেয়াও লাগিছে এয়া চাওক একদম পূজা চোৱা হৈ গ'ল আৰু এতিয়া আমি খাইও ল'লোঁ অকণমান আৰু ৰোল পেকিং কৰি ল'লোঁ আৰু তাতে ম'ম' খালোঁ এয়া হৈছে আৰু মায়ে জেলেপি লৈছে জিলাপিটো দেখুৱাই দিয়াচোন খাম এতিয়া ঘৰত যায় আৰু ব'লক আপোনালোকক ঘৰত লৈ যাওঁ আশা কৰিলোঁ আপোনালোকক ভাল লাগিছে মোৰ ব্লগটো আৰু ব্লগটো ইমানো দীঘল হোৱা নাই অকণমানেই হৈছে যিহেতু আমি দেৰিকৈ গৈছোঁ আৰু আমি মানে শুই আছিলোঁ দেৰিকৈ গৈছোঁ সেইকাৰণে মানে কেইটামানে দেখা পালোঁ আৰু আশা কৰিলোঁ আপোনালোকক ভাল